গুড মৰ্নিং বৰষা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া বাজিছে 8:35 ৰাতিপুৱা আৰু গা পা ধুই আহিলোঁ আৰু এতিয়া ভাবিছোঁ অকণমান ৰুমকেইটাকে চিজিল লগাওঁ। মানুহ আহি থাকে আৰু গুণেও বহুত বদমাছ কৰি থাকে, যিহেতু ভাল কৰি ৰাখিবই নোৱাৰোঁ তাৰ কাৰণে। আৰু এতিয়া ভাবিছোঁ অকণমান চাফা কৰোঁ আৰু দিনটোনো মই কি কৰোঁ কি নকৰোঁ আজি সেইখিনিয়ে দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো মোৰ লগত আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনেকুৱা লাগিল। চাই থাকক। तेरी 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 अखियों के जाल विच खो गया मैं, बिना पूछे बेबी तेरा हो गया मैं। गोरे गोरे गाल तेरे टच करने दे दे परमिशन आज ये ओ क्यों तू चोरी चोरी कर दिए वार, आजा खुले में तू कर इकरार, बिना गल दे मैं करा सोरियां नी आए हाय तेरी चोरियां नी आए हाय तेरी। আৰু এইটো এটা মই বনাইছিলোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইটো মই বনাইছিলোঁ। কি কৰি আছা তুমি? ভালে আছা? ঠিক আছে, মই যাওঁ এতিয়া তললৈ, চাহ পানী খাওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চাহ পানী খাই আহিলোঁ আৰু এতিয়া আহিছোঁ ওপৰৰ ৰুম মুচিবলৈ। এয়া ৰুম মুচিছোঁ, বাকীকেইটা মুচা হৈছে বাৰু, আৰু ড্ৰয়িং ৰুমটোৱে মুচিবৰ কাৰণে আছে। আৰু পথাৰতো মানুহ গৈছে, তেওঁলোকৰ কাৰণে যোগাৰ কৰিব আছে। এয়া মুচি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ৰ'ব, মোবাইলটো ক'ৰবাত থৈ লওঁ, ৰ'ব। आए हाय तेरी चोरियां नी आए हाय तेरी चोरियां तेरी चोरियां तेरी चोरियां नी। ৰুমকেইটা মোচা হৈ গ'ল, এতিয়া যাম তললৈ। আৰু তলত মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম সকলোখিনি, শেষলৈকে চাই থাকিব দেই ভিডিঅ'টো। আৰু বস্তু আপোনালোকক দেখাই দিব। এইটো যে দেখিছে কোনফালে, এইটো মই বনাইছোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। হে, এইটো মই বনাইছোঁ, ভাল লাগিছেনে? মই বনালোঁ। আৰু এইবোৰ এইকেইটাও মই বনাইছোঁ। বাৰু চাই যাওক ভিডিঅ'টো। মই এতিয়া যাওঁ তললৈ। পথাৰত জলপান দি পঠালোঁ, এতিয়া পূৰা কামত লাগি যাম আৰু আমি ন। গুণ কি কৰিছা? ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আহিছিলে, মই আনবক্সিং কৰিলোৱে, আপোনালোকক দেখাম বাৰু মই অকণমান পিছত। আৰু মই মোচা সৰা চব কৰা হৈ গ'ল, এতিয়া খাই লওঁ কিবা এটা, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া যাম ওপৰলৈ আৰু আপোনালোকক দেখাম, এইটো আনবক্সিং কৰিম। দেখাম ন কি, থাম্বনেইলত আপোনালোকে গমেই পাইছে কি হয়, তথাপিও আপোনালোকক দেখাম। আজি ৰঙিয়াৰ পৰিৱেশ দেখাই দি আছোঁ। মা আৰু আমাৰ এইটো গুণ, বেক কেমেৰা কৰি দেখাই দি আছোঁ। বৰষুণ, এই ৰঙিয়াৰ বতৰ এয়াই আৰু গমেই পাইছে কি হয়। বাৰু বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'বা, এইটো চাওক। আৰু এইটো লগাব আছে। ভাল লাগিছে নে জনাবচোন। আৰু এতিয়া অকণমান শুওঁ, বহুত ভাগৰো লাগিছে আৰু ভাত বনাব লাগিব। ভাত একচুৱেলি বয়ে বনাব, মই যোগাৰ কৰিয়ে দিব লাগিব। চ' অকণমান সময় শুই লওঁ,
তাৰপিছত লগ পাই আছোঁ আপোনালোকক লগ পাইছোঁ আৰু মই ভাত বনাই আছোঁ। ভাতকেইটা উঠাই দিলোঁ, দালি বহাইছোঁ আৰু আজি বিশেষ একো নাই। মাছ বেপাৰী ৰখি ৰখি মাছে নাপালোঁ। কণী বনাম, দালি বনাম আৰু চব্জি বনাম, এনেকৈ লৈ যাম। আৰু মই পথাৰত যাম ভাত দিবলৈ দেউতাহঁতক, আৰু পথাৰত কাম কৰাও মানুহ আছে যিহেতু। আৰু ভাত পানী যেতিয়া লৈ যাওঁ তেতিয়া পথাৰত আপোনালোকক আহি আছোঁ ভাত দিব। এইটো পিছফালে বৌ আহি আছে, মানে ইমান বেয়া ৰাস্তা, বহুত বেয়া ৰাস্তা, পিছল বহুত। একো নাই, আহিছোঁ। দেউতাই ইমান কষ্ট কৰি আমাক খুৱাই আছে এই বৰষুণত। পথাৰত আছে, আমিতো ঘৰতে আছোঁ ন ধুনীয়াকৈ। এইখিনি বোকানো আমাৰ কাৰণে কি। আহিছোঁ দিয়ক, আৰু আপোনালোকক দেখাই যাম দিয়কচোন আমাৰ পথাৰখন। চাই থাকক ভিডিঅ'টো। এইবোৰে হৈছে পথাৰ, এইখিনি আমাৰ নহয় বাৰু। এতিয়া যাই আছোঁ, ভাগৰ লাগিছে বহুত। আৰু মই পথাৰত ভাত দিব আহি বিৰাটেই ভাল পাওঁ। হা, কি ধুনীয়া পৰিৱেশ চাওকচোন। সেইফালে পানীয়ে পানী, এইবিলাক যাই আছোঁ যায়ে থাকিম। এইটো বৌ আহিবই পৰা নাই। কোনো নহয়, মই অকলে বকি আছোঁ। এইটো এইবোৰ মানুহ কাম কৰি আছে। চাওকচোন কিমান বোকা, কেনেকৈ যাওঁ আমি। মৰিমেন এখানিত মৰিম। কৃষ্ণ, এটা চেণ্ডেল ভালকৈ থৈ যাম আমি এতিয়া। এই চাৰ কম যাম, চেণ্ডেল ভালকাইছোঁ আৰু এতিয়া যাই থাকিম। এজন মানুহ পথাৰত পইচা তুলি আছে। কি সৰু সৰু চলিয়ে পইচা তুলি আছে। ক'ব লাগে এয়া। দেউতা ক'ত আছে আমাৰ? দেখাই দিওঁ ৰ'ব আপোনালোকক। দেখি দি আছে ৰ'ব, দেখিছেনে? এইটো কিবা কৈছি শুনা নাই নহয়। আৰু এই বৈ চাকছ জগৰ ৱেট কেনেকৈ আছে থিয় হৈ। দেউতা আহি আছে। আমি ভাত দি আহিলোঁ, ভাত মনাখান তাতে দি থৈ আহিছোঁ। দেউতাহঁতে নিজে খাম বুলি কৈছি। আৰু এতিয়া আমি যাই থাকোঁ, পুৰা বোকা দুয়ো একেলগে পুৰা খজি উঠছে। পুৰা বোকা চলছি, যাই থাকোঁ আমি এতিয়া। সেয়া বোকা, আমি ঘৰ আহি পালো, যেনে ৰাস্তা ভগৱান হওক। আৰু মই ভাত খাওঁ, খাই লগ পাই আছোঁ। আমি ভাত পানী খাই আহিলোঁ আৰু গুণো টোপনিৰ পৰা উঠি গ'ল। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে চাই ইমান ভাল নাপাবও পাৰে, কাৰণ মই বিশেষ তেনেকুৱাকৈ একো দেখুৱাব পৰা নাই। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু গুণ কৈ দিয়া বাই বাই।